Karbi Anglong District Judiciary Sai Hemalo Perangke Amai Kipidopon. Pinit Jakong Poni Pai Porni, Karbi Anglong District Judiciary Sai Hem, di Fualong Online Lok Adalat Kapadopon Jia Putak Perangke Amai Kipapon. Jakong ni Pai Kep Arni, National Lok Adalat Padopon Po. National Legal Service Authority Aronateng Pensi Pidopon Po. Labang so asai Kapadopon Jila ke India Angkang Pi Apansi Pidopon Po. Non epong lok adalat ke masap kaceprek doji atheke COVID-19 mate corona aura keso ke dokok ajoini online misi pedo ponpo. Komande abang puapan sumon le rok lo pulote kes kacitan pi advocate along damnang po. Alang tumahin pen cirap citodun po. Jong si advocate abang awi pulotang te 95085222898 kalite 7002814121 labang so along phone lo si jingki cetan pen bidi sore en long po puta pherang ke amai along district legal service authority officer Najib Amit pen pherang ke angno than pachini pon Rajiv Rong report Karbi Daily News. আমাৰ এই মাহৰে 10 তাৰিখে অৰ্থাৎ 10 জুলাই নেশ্যনেল লোক আদালত এটো আপোনাৰ নেশ্যনেল লিগেল সাৰ্ভিস অথৰিটি এক্টৰ আন্ডাৰত আপোনাৰ পাতা হ'ব গোটেই ভাৰতবৰ্ষত পাতা হ'ব আৰু ভাৰতবৰ্ষৰ লগতে আমাৰ ডিস্ট্ৰিক্টত কাৰ্বি আংলঙতো পাতা হ'ব। এইবাৰৰ লোক আদালতটো অলপ সুকীয়া এই কাৰণে যে এইবাৰ লোক আদালতটো অনলাইন লোক আদালত পাতা হ'ব। প্ৰেজেন্ট পেণ্ডেমিক সিচুৱেশ্যনটো এই পৰিস্থিতিটো চাই আমাৰ ফিজিক্যাল লোক আদালতৰ পৰিৱৰ্তে আমাৰ অনলাইন লোক আদালত পাতা হ'ব। সো অনলাইন লোক আদালত পাতা হ'লে কেনেকেনো এতিয়া কেছবিলাক নিষ্পত্তি কৰিব তাৰে বিষয়ে অলপ মই বুজাই দিব বিচাৰিছোঁ। যদি কোনোবা প্ৰাৰ্থীয়ে সামন বা নোটিছ পায় তেতিয়াহ'লে ততালিকে সেই প্ৰাৰ্থীয়ে নিজৰ অধিবক্তাক লগ ধৰিব লাগে আৰু অধিবক্তাক লগ ধৰিলে আমি অধিবক্তাসকলক জ্ঞাত কৰাই থোৱা হৈছে সিহঁতক জনাই থোৱা হৈছে তো সিহঁতে সেই সিহঁতৰ নিজৰ ক্লায়েণ্টছখিনিক সিহঁতে গাইড কৰিব আৰু কেনেকৈ তাৰমানে এই অনলাইন লোক আদালতটোত পাৰ্টিচিপেট কৰিব লাগে সিহঁতৰ নিযুক্ত অধিবক্তাবিলাকে গণে জনাই দিব। আৰু দ্বিতীয়তে হ'ল যদি সিহঁতে কাৰোবাৰ অধিবক্তা নাই তেতিয়াহ'লে আমি দুটা ফোন নম্বৰ আমি দি দিম। সেই ফোন নম্বৰ দুটাত সিহঁতে যোগাযোগ কৰিলে হ'ব। সো ফোন নম্বৰটো আপোনালোকৰ মাধ্যমেৰে মই জনাই দিছোঁ। প্ৰথম ফোন নম্বৰটো হ'ল 9508522898। মই আকৌ এবাৰ ৰিপিট কৰিছোঁ 9508522898 আৰু দ্বিতীয়টো ফোন নম্বৰ হ'ল 700228141221। দ্বিতীয় ফোন নম্বৰটো মই আৰু এবাৰ কৈ দিওঁ 700228141221। এই দুটা আমাৰ হেল্পলাইন নম্বৰ। যদি কোনোবা মানুহে নোটিছ পায় তেতিয়াহ'লে সিহঁতে সোনকালে এই ফোন নম্বৰ দুটাত কণ্টেক্ট কৰিলে সিহঁতক গোটেইখিনি কথা বুজাই দিয়া হ'ব। আৰু ছেকেণ্ড হেৰিটো হ'ল যদি কোনোবাই APDCL বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট তাৰমানে ডেপুটি কমিশ্যনাৰ অফিচ বা টাউন কমিটি সিহঁতৰ পৰাও যদি নোটিছ পায় তেতিয়াহ'লে সেইসকল লোকে ততালিকে সেই কৰ্তৃপক্ষত গৈ পেলাই লগ ধৰিলে হ'ব আৰু সিহঁতে বুজাই দিব যে কেনেকৈ কেছবিলাক নিষ্পত্তি কৰিব পাৰি। আৰু 10 তাৰিখে যোনদিনাখন লোক আদালতৰ দিন সেইদিনাখন আমি গুগল মিটৰ জৰিয়তে তাৰমানে আমি কেছবিলাক শুনিম। চ' প্ৰত্যেকজন ক্লায়েণ্টে যোনে নোটিছ পাইছে সিহঁতে নিজৰ এটা আইডেণ্টিটি প্ৰুফ যেনেকৈ আধাৰ কাৰ্ড পেন কাৰ্ড বা অন্য কিবা এটা আইডেণ্টিটি প্ৰুফ লগত লৈ পেলাই যাতে আহে যাতে সিহঁতৰ নিযুক্তি অধিবক্তাই কোৰ্টক সেই আইডেণ্টিটি কাৰ্ডবিলাক দেখুৱাব পাৰে। আৰু লাষ্টত বেংকৰ কেছসমূহ প্ৰি লিটিগেশ্যন কেছ এই লোক আদালতত নিষ্পত্তি কৰাৰ চেষ্টা কৰা হ'ব। চ' বেংকৰ পৰা যদি নোটিছ পায় তেতিয়াহ'লে সিহঁতে তৎকালীনভাৱে বেংকৰ কৰ্তৃপক্ষৰ লগত লগ ধৰাটো উচিত আৰু বেংকক আমি জনোৱা হৈ আছে বা বেংকে সিহঁতক গাইড কৰি দিব যে কেনেকৈ নিষ্পত্তি কৰিব লাগে কেছটো আৰু সিহঁতে আমাৰ লগত যোগাযোগ কৰাই দিব। চ' অৰ্থাৎ প্ৰত্যেকজন মানুহে যদি নোটিছ বা চামন পায় তেতিয়াহ'লে সিহঁতৰ নিজৰ অধিবক্তা বেংকৰ নোটিছ পালে বেংকৰ কৰ্তৃপক্ষ
DC অফিচৰ বা APDCLৰ যদি নটিচ পায় সিহঁতে তৎকালীনভাৱে সেই অফিচসমূহত গৈ পেলাই সিহঁতে নিজে কৰ্তৃপক্ষক যাতে লগ ধৰক। তো এইখিনি আপোনালোকক ক'বলগীয়া আছিলে আৰু 10 তাৰিখে আমাৰ লোক আদালতৰ দিনটো ধাৰ্য কৰা হৈছে। ধন্যবাদ।